ৰিচেণ্টলি ইণ্ডিয়া আৰু এছিয়া বুক অফ ৰেকৰ্ড হোল্ডাৰ নাম আহিছে ষ্টোন পেইণ্টিঙৰ কাৰণে। নমস্কাৰ, আপোনালোক সকলোকে পুনৰ এবাৰ মই জyotismita আমাৰ চেনেল হাজৰিকা চিষ্টাৰ্ছলৈ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো নিশ্চয় ভালে কুশলে আছে আৰু বৰ্তমান আমিও ভালে কুশলে আছোঁ। আৰু মই আজি বহুত বেছি এক্সাইটেড হৈ আছোঁ। কিয় জানেনে? কাৰণ মই আজি বনাবলৈ গৈ আছোঁ টেটু। আৰু মাক বহুত বেছি পটোৱাৰ পিছত আচলতে মই পাৰ্মিশ্যন পালোঁ টেটু কৰিবৰ কাৰণে। আৰু মই এতিয়া গৈ আছোঁ তেজপুৰ, আৰু মই যাৰ ওচৰত টেটু কৰিছোঁ তেখেতৰ কামৰ বিষয়ে আপোনালোকক মই আচলতে ক'বলৈ ভাষা নাইকিয়া। তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব। তেতিয়াহ'লে দেৰি নকৰোঁ, আগবাঢ়ো ব'লক, ভিডিঅ'টো চাই থাকিব। জাষ্ট মই টেষ্ট কৰিম, তুমি চাই ল'বা কেনেকুৱা হয়। ঠিক আছে। কৈ থাকক, ফাৰ্ষ্ট কৈ থাকক, কেতিয়া কৰিছিলে কি কথা? মোৰ প্ৰথম টেটুটো গণেশৰ টেটু হয়, যোনটো ওম হিচাপে ওম গৈ পেলাই গণেশলৈ কনভাৰ্ট কৰি হৈছে। আৰু এই টেটুটো মোৰ দেউতাৰ স্মৃতিত বনোৱা হৈছিলে। দেউতাৰ নাম আছিলে গণেশ ৰাজবংশী। তেওঁ 1999 চনত ঢুকাইছিলে, আৰু সেই চনটো অসমীয়াত লিখা আছে 1999 চন। তাৰপিছত আমাৰ অসমীয়া জাপি আৰু চাইডে চাইডে নাচনি আছে, ৱৰ্লি ডিজাইনত নাচনি আছে, নাচি আছে গোটেইখিনি। আৰু এই দুটা আৰু হাইলাইট কৰিবলৈ মই আমাৰ ট্ৰেডিশ্যনেল মাণ্ডালা ডিজাইন আৰু কিছুমান জিঅ'মেট্ৰিকেল ডিজাইন দি পেলাই এইটো মোৰ আৰ্মটো কমপ্লিট কৰিছোঁ। টেটু কৰাৰ মাজতে দাদাৰ কেইখনমান এলবাম আমি চাইছিলোঁ, যিবোৰ দাদাই ৱৰ্ক কৰা আছিলে নিজে, আৰু এৱাৰ্ডছ পাইছিলে। তেখেতে ধুনীয়াকৈ ফটোৰ তলত লিখি ৰাখিছিলে, আৰু বহুত আছিলে। আচলতে আমাৰ সময় নাছিল বাবে এখনে দুখনেই চোৱা হ'ল। তাৰে অলপ সৰুকৈ আপোনালোকক দেখুৱাৰ বাবে কেপচাৰ কৰি ৰাখিছিলোঁ। এয়া আচলতে দাদাৰ পেইণ্টিঙৰ কথা আপোনালোকে নিজেই লক্ষ্য কৰিলে দেখিব, ইমান বেছি সজীৱ ৰূপ দিছে তেখেতে ফটোবোৰত। ইমান ধুনীয়া আৰ্ট কৰে, চাওকচোন। সঁচাকৈ তেখেতৰ হাতৰ যাদু ইমান বেছি ধুনীয়া প্ৰত্যেকখন ফটোত। আৰু তেখেতে বহুত বেছি এৱাৰ্ডছ পাইছে, এৱাৰ্ডছ পাবলৈ আচলতে সক্ষম হৈছে। এয়া আৰু এইখনতো তেখেতে এৱাৰ্ডছ পাইছিলে। সময় বহুত কম আছিলে, সেয়ে সকলোবোৰ কেপচাৰ কৰাটো আমাৰ বাবে সম্ভৱ নাছিলে। যিহেতু এঘণ্টা সময় মানহে তেখেতৰ ওচৰত থকা হৈছিলে, এনেকুৱা লাগিছিলে যে আৰু অলপ সময় সকলোবোৰ পেইণ্ট তেখেতৰ চাম, কামবোৰ চাম। কিমান ধুনীয়াকৈ তেওঁ সজাই ৰাখিছিলে। একদম ষ্টাৰ্টিং তেখেতৰ ঘৰৰ গেটখনৰ ফুলনি বাগিচাখনৰ পৰা তেওঁৰ প্ৰত্যেকটো ৰুম পেইণ্টেদি ভৰাই ৰাখিছিলে। আপোনালোকক আচলতে ক'বলৈ ভাষা নাইকিয়া তেখেতৰ কামৰ বিষয়ে। আৰু দাদাও বহুত বেছি ব্যস্ততাৰ মাজতে থাকে, যিহেতু তেওঁ এজন টিচাৰ, আৰ্মি স্কুলত কৰে তেখেতে। যিহেতু পেইণ্ট শিকায় তেওঁ, আৰু কণ ল'ৰা ছোৱালীকো তেখেতে ঘৰতে পেইণ্ট শিকায়। আৰু যিহেতু তেওঁ টেটু কৰে, আৰু লগতে এজন এনিমেল লাভাৰো হয়, আৰু গাৰ্ডেনিঙো কৰে তেখেতে। আৰু বহুত বেছি কাম, ভাল কাম আচলতে তেখেতে কৰি আছে। এই আৰু পেইণ্টবোৰ চাওক আপোনালোকে, ইমান বেছি ধুনীয়া পেইণ্ট কৰে। আৰু বহুত তেখেতৰ আচলতে পেইণ্টিং কৰাবোৰ বহুতে ঘৰত আহি পেলাই চিলেক্ট কৰি তেখেতৰ পৰা লৈ যায়। বহুত দূৰলৈকে তেখেতৰ পেইণ্টিং গৈছে। এইখন ফটো চাওক, আপোনালোকে দেখিলেই মন কৰিব যে তেখেতৰ হাতৰ যাদু কেনেকুৱা। আচলতে মোৰে সৌভাগ্য যে মই দাদাৰ ওচৰত টেটু কৰিব পাৰিলোঁ। তেখেতৰ নাম্বাৰ মোক এগৰাকী বায়ে দিছিলে,
তেখেতক মণিবাক মই বহুত বেছি থেংক ইউ কৈছোঁ যে মোৰ দাদাৰ লগত টেটু কৰাৰ মই সুবিধাকণ পালোঁ, দাদাক লগ পোৱাৰ মই সুবিধাকণ পালোঁ। সঁচাকৈ তেখেতে বহুত বেছি ভাল কাম কৰি আছে আৰু বহুতকেইটা এৱাৰ্ডছ পাবলৈ তেখেত সক্ষম হৈছে। মই আপোনালোকক কৈছিলোঁৱেই গুৱাহাটী য়ুথ ফেষ্টিভেলত তেখেতে গ'ল্ড মেডেল পাইছে, লগতে ইণ্ডিয়া আৰু এছিয়া বুক অফ ৰেকৰ্ডছ হোল্ডাৰত তেখেতৰ নামো আহিছে ষ্টন পেইণ্টিঙৰ কাৰণে। আপোনালোকে হয়তো লক্ষ্য কৰিলে দেখা পাব তেখেতে ষ্টনত ইমান ধুনীয়াকৈ পেইণ্টিঙো কৰিছিলে। মুঠৰ ওপৰত তেখেতৰ যোনটো ৰুম যোনটো ৰুম পেইণ্টেদি গোটেই পেইণ্ট ভৰাই ৰাখিছিলে। বহুত ধুনীয়া তেখেতৰ পেইণ্টিং। মুঠতে তেখেত যাতে আৰু আগবাঢ়ি যায় এইখিনিয়ে বিচাৰিম। যোনসকলে তেওঁক লগ পাইছে হয়তো তেখেতৰ বিষয়ে জানেই, আৰু যোনসকলে তেওঁৰ ওচৰত টেটু কৰাব বিচাৰে বা তেওঁক লগ কৰিব বিচাৰে, তেওঁৰ পেইণ্টিং চাব বিচাৰে বা তেওঁৰ পৰা পেইণ্টিং ল'ব বিচাৰে, তো তেখেতৰ ওচৰত আপোনালোক যাব পাৰিব। তেখেতৰ নাম হৈছে ৰুণাল ৰাজবংশী আৰু তেখেতৰ ঘৰ হৈছে তেজপুৰ দোলাবাৰীত নামি পেলাই এড্ৰেছটো আপোনালোকে দাদাই ধুনীয়াকৈ দি দিব। তেজপুৰ দোলাবাৰীত হয় তেখেতৰ ঘৰ, আৰু কণ্টেক্ট নাম্বাৰটো মই আপোনালোকক দি দিম। আৰু তেখেতৰ এটা ইউটিউব চেনেল আছে, ইউটিউব চেনেলটোৰ নাম হৈছে ৰুণাল ৰাজবংশী, আৰু ফেচবুকতো নাম আছে তেখেতৰ ৰুণাল ৰাজবংশী বুলিয়ে, ইনষ্টাগ্ৰামতো আছে সেইটো নামেই ৰুণাল ৰেইনবো বুলি আছে, আপোনালোকে চাৰ্চ কৰিব পাৰে। আৰু তেওঁ কৰা ভিডিঅ' ফটো সকলোবোৰ ডিটেইলছ আপোনালোকে ভিডিঅ' ফটোবোৰতে গম পাব। তেখেতৰ এড্ৰেছটোও মই দি দিম ইয়াতে, আপোনালোকে তেখেতক লগ কৰিব পাৰিব, কণ্টেক্ট নাম্বাৰটোৰ সৈতে কণ্টেক্ট কৰিব পাৰিব। আৰু যিবোৰ মই ভিডিঅ' কেপচাৰ কৰি ৰাখিছিলোঁ অকণ আপোনালোকক দেখাইছোঁ তেখেতৰ ৰুমটো। ভিডিঅ'টো চাই থাকক, আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই পেলাই। চ' শেষলৈকে চাই থাকক ভিডিঅ'টো। আৰু আমি তাত থাকোঁতে কেইজনমান মানুহ তেখেতক লগ কৰিবৰ কাৰণে আহিছিলে, তেওঁৰ পেইণ্টিংবোৰ চাইছিলে আৰু কেইখনমান পেইণ্টিং তেওঁলোকে চিলেক্ট কৰিছিলে তেওঁলোকে ল'বৰ কাৰণে। আৰু সঁচাকৈ দাদাৰ ৰুমটো খুব ধুনীয়াকৈ ৰখা হৈছিলে, পেইণ্টিঙেদি ভৰাই ৰাখিছিলে। আৰু ইয়াতে তেওঁ যিহেতু কণ ল'ৰা ছোৱালীক এইটো ৰুমতেই আৰ্ট শিকায়, চ' এইখিনি ধুনীয়াকৈ ইয়াতে ৰাখি থোৱা হৈছিলে। আৰু এয়াই আৰু আপোনালোকে চাই চাওক ভিডিঅ'টো। আৰু এখেত হৈছে আণ্টি, দাদাৰ মাক, তেখেতকো লগ পাই আমাৰ খুবেই ভাল লাগিলে। তাৰমানে দিনটো কেনেদৰে ব্যস্ততা হৈ থাকে দাদা? কোনে? দাদা স্কুল, তাৰপিছত আহি ঘৰত কাম, ডগ ফিটিং কৰাই, চানডে হ'লে টিউশ্যন কৰে, মৰ্ণিং ইভিনিং দুইটাই, আৰু গাৰ্ডেনিঙো কৰে, কামতে ব্যস্ত হৈ থাকে আৰু। বহুত ভাল কাম কৰি আছে আচলতে দাদাই। এই নাচায়, এই কেমেৰালৈ নাচায়, বেয়া পায়, হুলস্থুলীয়া পৰিৱেশ বেয়া পায়। তাৰপিছত দাদা এতিয়া কৈ যাওক কেনেকৈ মানে আপোনাৰ টেটু কৰাৰ ইচ্ছা হ'ল? পেইণ্টিংটো আগৰ চখ আছিলে, তাৰপিছত প্ৰফেশ্যন হ'ল, তাৰপিছত ঠিক তেনেকৈ টেটুটো ভাল লাগে, টেটু দেখি পেলাই ভাল লাগে, টেটু বনাই ভাল লাগে। তাৰপিছত ভাবিলোঁ টেটু ট্ৰাই কৰি চাওঁ, তাৰপিছত ঠিক তেনেকৈ এতিয়া 5-6 বছৰমান হ'ল আৰু টেটুইং কৰি আছোঁ। আৰু পেইণ্টিংটোতো সৰুৰ পৰাই কৰি আছোঁ, এইটো জন্মগত। আৰু দাদাই খুব ধুনীয়াকৈ একদম পূৰা গাৰ্ডেনিংটো চখ আছে। গাৰ্ডেনিং যিমান পাৰোঁ ভাল লাগে, আমি নেচাৰেল বস্তু ভাল লাগে, নেচাৰেলত থাকি ভাল লাগে, সেইকাৰণে এইবিলাকত লাগি থাকোঁ। আৰু আপুনি ক'ত কি পাইছিলে সেইখিনি মানে আপোনাৰ? কলেজ লেভেলত থাকোঁতে সেই কলেজৰ পৰা ইউথ ফেষ্টিভেল গুৱাহাটী ইউনিভাৰ্চিটিৰ হৈ
এনেকৈ গ'ল্ড মেডেল পোৱা তাৰপিছত ইণ্ডিভিজুৱেলি যাওঁ ক'ৰবাত আগতে ৰিচেণ্টলি ইণ্ডিয়া আৰু এছিয়া বুক অফ ৰেকৰ্ড হোল্ডাৰত নাম আহিছে ষ্টোন পেইণ্টিঙৰ কাৰণে যিখিনি পাৰিছোঁ কৰি গৈ আছোঁ নাই দাদাই আচলতে বহুত ভাল কাম কৰি আছে আচলতে মোৰে আহি পেলাই আজি বহুত বেছি ভাল লাগিছে চেনেল ছাবস্ক্ৰাইব কৰি দিবা আৰু মোৰো আছে মোৰটো চাবা তাত কৈ দিয়ক মোৰ নামতে আছে ৰুণাল ৰাজবংশী তাত গোটেই পেইণ্টিঙৰ ভিডিঅ'বিলাক আছে আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব এতিয়া আমি দাদাৰ লগত আহি আছোঁ দাদাই যিবোৰ আচলতে ফুল ৰুইছিলে তাকে চাবৰ কাৰণে আমি আহিছোঁ এয়া ওপৰলৈ গৈ আছোঁ আৰু দাদাই সঁচাকৈ খুব ধুনীয়াকৈ ফুলবোৰ সযতনে ৰাখিছে ধুনীয়াকৈ প্ৰতিপালন কৰিছে সঁচাকৈ তেখেতে ইমান ব্যস্ততাৰ মাজতো যে ইমান ভাল কাম কৰিছে আচলতে তেখেতে কৈছে তেখেতে নেচাৰেল পৰিৱেশৰ মাজত থাকি ভাল পায় সেয়ে তেখেতে ঘৰটো বৰ ধুনীয়াকৈ সজাই ৰাখিছে আৰু সেউজীয়া ফুল গছ সকলোৰে ভৰাই ৰাখিছে আচলতে তেখেতে ফুল গছবোৰকো ইমান ধুনীয়াকৈ টাইম দিছে ভালদৰে ৰাখিছে সঁচাকৈ বহুত বেছি ভাল লাগিছে পিছে মোৰ টেটু কৰাৰ কামটো আধৰুৱা হৈ আছে নহয় নাচাই জানো মোৰ টেটুটো তেতিয়াহ'লে সেই হৈছেহি আৰু টেটুটো ব'লকচোন চাওঁ হৈ গ'ল লোকৰ টেটু পায় মজা এটা ফিনিচিং দিম চ' ফাইনেলি মোৰ টেটু কৰা হৈ গ'ল সঁচাকৈ মোৰ মনটো বহুত বেছি ভাল লাগিছে আচলতে দাদাক মই যেনেকৈ দেখাইছিলোঁ কৰি দিবৰ কাৰণে তেখেতে তেনেকৈ কম সময়ৰ ভিতৰতে ইমান ধুনীয়াকৈ কৰি দিছিলে সঁচাকৈ বহুত ভাল লাগিছিলে আৰু মায়ে মোক পাৰ্মিশ্যন দিয়াৰ বাবে মই বনাবলৈ পালোঁ সঁচাকৈ মনটো বহুত বেছি ভাল লাগিছে যিহেতু মই পিঠিত বনাইছিলোঁ ত্ৰিশূলত মা আৰু পা লিখিছিলোঁ আৰু বহুত ধুনীয়া লাগিছিলে আচলতে মই যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ কম সময়ৰ ভিতৰতে দাদাই আঁকি দিছিলে সেয়াই আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এইখিনি হৈছে দাদাৰ ঘৰৰ আগফালৰ পৰিৱেশ হেংগিং টাপেদি ধুনীয়াকৈ সজাই ৰাখিছিলে ফুলখিনি আৰু যিহেতু দাদাৰ কণ ল'ৰা ছোৱালীৰ পৰা আদি কৰি তেখেতে আৰ্ট শিকায় এয়া দাদাৰ ষ্টুডেণ্ট সোমাই গৈছিলে ভিতৰলৈ যিহেতু আমি থাকোঁতে একদম ষ্টুডেণ্টেদি ভৰি পৰিছিলে ৰুমটো আৰু এই আগফালৰ পৰিৱেশ একেবাৰে সেউজীয়া সঁচাকৈ বৰ ধুনীয়াকৈ ৰাখিছে দাদাই এইখিনিৰ পৰা আমি ওলাই আহিলোঁ এতিয়া এইখিনি হৈছে দাদাৰ ঘৰৰ ফ্ৰণ্টখিনি এইটোৱেই হৈছে দাদাৰ ঘৰ আৰু সেয়া আণ্টি আমি এয়া ওলাই কৰি আহিলোঁ তাৰ পৰা মই টেটু বনালোঁ আচলতে বহুত দিনৰ পৰা ভাবি আছিলোঁ মই টেটু বনামকৈ আৰু আজি ফাইনেলি মই বনালোঁ আচলতে বহুত বেছি ভাল লাগিছে আৰু যোনজন দাদাৰ ওচৰলৈ গৈছিলোঁ আপোনালোক তেওঁলোকৰ লগত চিনাকি কৰাই দিছিলোঁ আচলতে দাদাজনৰ কাম মানে আপোনালোকক দেখিছে আপোনালোকে ইমান বেছি ভাল কাম দাদাই কৰি আছে আৰু এজন প্ৰফেশ্যনেল বহুত ডাঙৰ আৰ্টিষ্ট আচলতে দাদা মই কামৰ জৰিয়তে এজনী বাৰ জৰিয়তে মানে মই দাদাৰ ফোন নাম্বাৰটো ল'লোঁ দাদাজনৰ এড্ৰেছ দিলে তো মণিবাক বহুত থেংক ইউ যে মই দাদাক লগ পালোঁ আৰু দাদাই মোক টেটুটো কৰিলে বহুত বেছি ভাল লাগিলে আচলতে দাদাৰ মানে ইমান ভাল মানে কাম কৰি আছে আপোনালোকো দাদাৰ ওচৰলৈ যাব কিবা কাম থাকিলে পেইণ্টিং বা যিকোনো বস্তু বা টেটু কামতেই হওক বহুত ধুনীয়া কাম কৰি আছে আচলতে দাদাই আৰু আপোনালোকে যেনেকুৱা টাইপতে যি কৰে বহুত ধুনীয়াকৈ বনাই দিব একো কমপ্লেইন নোপোৱাকৈ চ' দাদাৰ ওচৰলৈ যাব দাদাৰ এড্ৰেছটো মই ধুনীয়াকৈ আপোনালোকক দি দিম তাতে আৰু ফোন নাম্বাৰ দি দিম দাদাৰ ওচৰলৈ যাব আৰু দাদা আপোনাৰ ওচৰত কাম কৰি মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু আপুনি আৰু আগবাঢ়ি যাওক আৰু যাতে বহুত ভাল কাম কৰি যাওক সেয়াই তো আৰু ভিডিঅ'টো ইমানেই আজি আছিলে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনসকলে কৰা নাইকিয়া আৰু যোনসকলে কৰিলে তেওঁলোকক বহুত ধন্যবাদ তাহলে আজিলৈ আহিছোঁ মই জোতিস্মিতা অন্য এটা ভিডিঅ' লৈ আহিম আকৌ এবাৰ তো আজিলৈ আহিছোঁ বাই